জয় আই অসম। অখিল গগৈ, মই তক লাষ্ট ফাৰ্ষ্ট ৱাৰ্ণিং দি আছো, তই আমাৰ হিন্দুৰ বিৰুদ্ধত কেতিয়াও নালাগিবি। তই চালা বাংলাদেশী হয়, তই আমাৰ হিন্দুৰ বিৰুদ্ধত বিষ নাঢালিবি। আমি হিন্দু চব একত্ৰিত কৰি আছো আৰু কৰিবলৈ দে। তই এইবিলাক ৰাজনীতিক এৰি দে, তই কৃষিক মূৰ্তি কৃষিকৰ নিচিনা থাক, নহলে একদিন আমাৰ এই অসমখন মুছলিমৰ হাতত যাব। তই এইবিলাক ৰাজনীতিক এৰি দে, তই আমাৰ হিন্দুৰ হৈ কিনে কাম কৰ। আজি বিজেপি যি কৰি আছে ভাল কৰি আছে। আমি বজৰং দল, আমাৰ আজি ভাৰতত 630টা হিন্দু সংগঠন আছে, আমি সব বিজেপিৰ লগত আছো, তোৰ লগত আমি নাই। মই অসমীয়া হয় আৰু অসমীয়াৰ সব বুজি পাওঁ। তই এইবিলাক ৰাজনীতিক এৰি দে, তই মই ভাল কৰি এতিয়াও কৈ আছো, তই এইবিলাক এৰি দে। তোৰ চালা 12 মাহত 12টা আন্দোলন লাগে। আমাৰ যে হাগ্ৰামা মহিলাৰ ছাৰে ঠিকে কৈছে, তই যদি 12 মাহত যদি এইবিলাক নকৰা, তোৰ চালা মিৰ্গী বেমাৰ হয়। তই এইটো একদম কথা কাৰেক্ট। তোক মই লাষ্ট ফাৰ্ষ্ট ৱাৰ্ণিং দিছো, মৰিতো তক গৈ মৰিম। আজি তই অসমখন জ্বলাই আছ আৰু এইখিনি তই বন্ধ কৰি দে, নহ'লে তোৰ কথা বহুত বেয়া হৈ যাব। তই কৃষিক মূৰ্ত কৃষিকৰ নিচিনা থাক। তই কিয় আজি আমাৰ অসমীয়াৰ ভিতৰত তই এইবাৰ কেলেংকাৰী কৰি আছ? তোৰ কি অধিকাৰ আছে? তই এতিয়াও সাৱধান হৈ যা। কিন্তু লাষ্ট ফাৰ্ষ্ট ৱাৰ্ণিং এইটো বজৰং দলে কৈ আছে, আমাৰ 630টা সংগঠন আছে, সব আমি এক হৈ আছো। তই এইখিনি নাভাবিবি যে তোৰ লগত কিমান মানুহ আছে। আমি বিজেপিৰ লগত আছো, যিটো আজি আমাৰ বিজেপি ভাল কাম কৰিছে হিন্দু সংগঠনৰ কাৰণে, আজি আগুৱাই আছে। আজি আমাৰ ভাৰতখন কিমান আগুৱাই গৈছে। আজি একদিন তোৰ কাৰণে চালা আমাৰ অসমখন চালা মুছলিম কাণ্ট্ৰিত যাব। তই যদি ইমানে যদি ইচ্ছা হ, তই মুছলিম বিলাকক আমাৰ অসমৰ পৰা ওলাই দে। সিহঁতে কিমান বাংলাদেশৰ পৰা আহিছে, সেইখিনি কিয় তই নক? তই আজি হিন্দু যিটো বাঙালী সিহঁতৰ ওপৰত কিয় লাগি আছা? তক লাষ্ট ফাৰ্ষ্ট ৱাৰ্ণিং, হয় মৰিম তক মই মাৰি দিম। একদম এইটো কথা আজি ভাবি ল। অখিল গগৈ, তই পুৰা কাণ খুলি কিনে কথা আহিছে বোলা, তই অসমত জুই নালাগাবি, আমাৰ অসমৰ হিন্দুৰ লগত এক কেঁচাল নকৰিবি। কিন্তু তোক মই লাষ্ট ফাৰ্ষ্ট কৈছো, আমাৰ সব একেলগত থাকিব দে, আমি একেলগত বসবাস কৰিম, আমাৰ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগে। এইখিনি আমাৰ উদ্দেশ্য, সেইটো আমাৰ ছাকচেছ হ'ব দে। তাৰ পিছত কি কৰিব লাগে কৰিম। কিন্তু তোক এতিয়া লাষ্ট ফাৰ্ষ্ট ৱাৰ্ণিং, তই বহুত 12 মাহত 12টা তই চালা তই ৰিচে কৰা। সেইটো তোৰ কি মিৰ্গী বেমাৰ আছে নেকি? তই আজিও শুকুৱাই দিলো যে তই আমাৰ অসমীয়াৰ ভিতৰত কেঁচাল নালাগাবি। অখিল গগৈ সাৱধান। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়, জয় হিন্দ, বন্দে মাতৰম।